हेलो एवरीवन वेलकम टू सपना किचन। আজি আমি বনাবলৈ ওলাইছো আলু আৰু বিলাহীৰে মাছৰ ঝোল। বলক ভিডিওটো আৰম্ভ কৰো। ফ্ৰেন্ডছ, ইয়াত আমি এটা আলু কাটি লৈছো আৰু মাছৰ পিচকেটা ভালদৰে ফ্ৰাই কৰি লৈছো। ইয়াত লৈছো জিৰা পেষ্ট আৰু নহৰু আৰু পিয়াজৰ মিক্স পেষ্ট, দুটা বিলাহী আৰু ইয়াত লৈছো তেজপাত আৰু কলা জিৰা, জলকীয়া পাউডাৰ, হালদিৰ পাউডাৰ আৰু কাশ্মীৰী পাউডাৰ। এতিয়া আমি এটা কেৰাহীত মিঠাতেল ঢালি গৰম হ'ব দিছো। আমাৰ ইয়াত তেল গৰম হৈ গৈছে। এতিয়া আমি তেজপাত দিম, তাৰ পাছত আমি কলা জিৰাখিনি দিম। 15 সেকেন্ড ইয়াক ভালদৰে ফ্ৰাই কৰি লম। ফিফটিন সেকেন্ডৰ পাছত এতিয়া আমি জিৰাৰ পেষ্টখিনি দি দিম। গেছটো লো ফ্লেমত ৰাখি 1 মিনিট লৈকে আমি জিৰাৰ পেষ্টখিনি ভালদৰে ফ্ৰাই কৰি লম। আমি 1 মিনিট লৈকে জিৰাৰ পেষ্টখিনি ফ্ৰাই কৰি ললো। এতিয়া আমি নহৰু আৰু পিয়াজৰ মিক্স পেষ্টটো ঢালি দিম। এতিয়া আমি গেছটো মিডিয়াম ফ্লেমত ৰাখি পিয়াজ আৰু নহৰুৰ মিক্স পেষ্টখিনি 1 মিনিটৰ লৈকে ফ্ৰাই কৰি থাকিম। এক মিনিট ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া আমি বিলাহীৰ পিচকেটা দি দিম। বিলাহীৰ পিচখিনি এতিয়া আমি মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি লম। ইয়াত আমি বিলাহীখিনি মছলাৰ লগত ভালদৰে মিক্স কৰি ললো। এতিয়া আমি ইয়াত দিম জলকীয়াৰ পাউডাৰ আৰু কাশ্মীৰী পাউডাৰ আৰু হালদি পাউডাৰ। এতিয়া আমি মছলাখিনি ভালদৰে মিক্স কৰি লম। মছলাখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া আমি সোৱাদ অনুসৰি 2 চামুচ নিমখ দি দিম। এতিয়া আমি নিমখখিনি দিয়াৰ পাছত ভালদৰে ইয়াক মিক্স কৰি লম। তাৰ পিছত কাটি থোৱা আলুৰ পিচকেটাও দি দিম। এতিয়া আমি আলুখিনি ভালদৰে মছলাৰ সৈতে মিক্স কৰি লম। আলুখিনি মছলাৰ সৈতে মিক্স কৰি লোৱাৰ পিছত এতিয়া আমি ইয়াক 15 মিনিট লৈকে ঢাকি ৰাখিম। কাৰণ ঢাকি থলে বিলাহীখিনিও ভালদৰে গলি যাব আৰু আলুখিনিও ভালদৰে সিজি যাব। সেই কাৰণে আমি 15 মিনিট লৈকে ইয়াক ভালদৰে ঢাকি ৰাখিম। এতিয়া আমাৰ 15 মিনিট হৈ গ'ল। বিলাহীখিনিও ভালদৰে গলি গ'ল আৰু আলুখিনিও অলপ সিজি গৈছে। এতিয়া আমি ইয়াত 1 গিলাচ পানী দিম। পানী দিয়াৰ পাছত এতিয়া আমি হাতাখনেৰে ভালদৰে মছলাখিনি মিক্স কৰি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি এতিয়া আমি ফ্ৰাই কৰা মাছৰ পিচকেটাও দি দিম। মাছৰ পিচখিনি দিয়াৰ পাছত এতিয়া আমি 15 মিনিট লৈকে ইয়াক ঢাকি ৰাখিম। 15 মিনিট হোৱাৰ পিছত আমাৰ ৰেচিপি ৰেডি হৈ গ'ল।
ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিল কমেণ্ট কৰি ক'ব। ফ্ৰেণ্ডছ আজিৰ এই চিম্পল ৰেচিপিটো যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকললৈ আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম নতুন এটা ডিছ লৈ, তেতিয়ালৈকে বাই বাই।